জুইকুৰা উঠাই লৈছোঁ কিবাকে ঘৰত বাকী গাইজ মছলা চছলা দি দিছোঁ দিয়ক আৰু দেখছি না গাইজ হেলা কৰিলে বেলা হয় সঁচা কথা খাৰ ঠাইডোখৰৰ স্পেচিয়েল কি গম পাই না চাওক Hey guys, মই Sanzit and welcome back to my YouTube channel guys ৰাগ গেল আৰু ৰাখৰ ভিডিঅ' এটাত আপোনালোকে ধুনীয়া মৰম দিছে বিৰাট ভাল লাগছে আৰু আগন্তুক মোৰ ভিডিঅ'বিলাকতো যাতে এনেকৈ মৰম ছাপোৰ্ট কৰি থাকে তাৰে কামনা কৰিম বাকী গাইজ এতিয়া ৰাগ গেল পিকনিক আহিছে আৰু পিকনিকৰ সকলোৱে প্লেন কৰি আছে ক'ত যাব কি কৰিব মই গাইজ এডভান্সতে পিকনিক খাব আহিছোঁ ঠাই এডোখৰ বিচাৰি আহিছোঁ যদি ঠাইডোখৰ পাওঁ তাতে ধুনীয়াকৈ খানা চানা বনাও প্লেন আছে ভিডিঅ'টো আপোনালোকে শেষ কৰি চাব তো বোলক গাইজ বেছি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আহিছিলোঁ লোকেশ্যনৰ ফালে আৰু আজি মোৰ দিন সঁচাকৈ বেয়া মানে ইমান দিনে ধুনীয়াকৈ নন্দী মোক লৈ যাই থাকে কিন্তু একচুৱেলি নন্দীৰো টাইম হৈছিল মই দেখুৱা নাছিলোঁ তো নন্দীৰ আজি কি হ'ল মানে অট'মেটিক বা ষ্টাৰ্টটো বন্ধ হৈ যায় কিবা হৈ যায় আউলিতে দোকান এখনত ৰখছোঁ আৰু এইফালে দাদাজনক চাবা দিছোঁ তো দাদাজনে চেক কৰি আছে কি প্ৰব্লেম হৈছে কি হোৱা নাই দেখছি না গাইজ হেলা কৰিলে বেলা হয় সঁচা কথা খাৰ এই ভাবছিলোঁ সৰু সুৰা প্ৰব্লেম কিন্তু এতিয়া গাড়ীখনে কৰিব লগা হ'ল বাকী এইফালে ফিল্টাৰ চিল্টাৰ এইগিলা চব চাফা কৰি দি আছে কিবাকৈ যাব পাৰিলে হ'ল গাইজ এণ্ড গাইজ ফাইনেলি গাড়ীখন মোৰ ধুনীয়াকৈ ভাল কৰি দিলা তো বহুত বহুত ধন্যবাদ ধুনীয়া কাম কৰে আৰু ভাইজন মজা কিন্তু দেই বঢ়িয়া কাম কৰে পাৰফেক্ট বাছে দিছে এতিয়া গাইজ মোৰ গাড়ীখন ভাল হ'ল এতিয়া মই আগবাঢ়ি থাকোঁ লোকেশ্যনলৈ যাওঁ তো গাইজ গাড়ীখন ভাল কৰাৰ পিছৰ পৰা মানে আহিয়ে আছোঁ আহোঁতে পালোঁ গাইজ বঙাইগাঁও মানে গাইজ নিউ বঙাইগাঁও যে আছে নিউ বঙাইগাঁৱৰ পৰা আগত আহি গৈছোঁ মই আছোঁ বৰ্তমান দাংতল আপোনাৰ বাসুগাঁও ৰোডত আৰু কি ধুনীয়া ঠাই জাগা পাইছোঁ এই চেক কৰোঁ গাইজ এই চেক কৰোঁ কি ধুনীয়া জাগা না কিন্তু মই যিডোখৰ জাগা বিচাৰিছোঁ সেইডোখৰ জাগা বিচাৰি যাই পাওঁ নাই যাই পাওঁতে মোটামুটি আৰু 5-6 কিলোমিটাৰমান দেখি আছে গুগল মেপে তো অলপমান জিৰ'লো গাইজ বোলো অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই জাগাখিনি লোকেশ্যনটো ভাল লাগছে কিবা এটা সেইকাৰণে আপোনালোকক এই জাগাখিনি দেখুৱালোঁ চাওক না কি ধুনীয়া লাগছে আৰু ইয়াতেও কিছুমান মানুহে পিকনিক চিকনিক খাই আছে মানে পাৰ্টি চাৰ্টি কৰি আছে কিন্তু আমি ইয়াতে নকৰোঁ মই আপোনালোকক য'ত লৈ যাইছোঁ না সেই জাগাটো গাইজ কিলাৰ খাতৰা আৰু গাইজ তাৰ পৰা ওলাই আহিছোঁ কেনে ৰাস্তাই দি আহিছোঁ গাইজ মই আপোনালোকক ক'ব নোৱাৰোঁ আপোনালোকে যদি একে আহে আপোনালোকক গুগলৰ সহায় ল'ব আমি গুগলৰ সহায় লৈ আহিছোঁ বাকী এইটো ৰাস্তা চাব পাৰে এনেকুৱা ৰাস্তাই দি আমি যাই আছোঁ বৰ্তমান অলপ গেলিয়ে পাম বোলে এণ্ড গাইজ ফাইনেলি আহিছোঁ ঠাইডোখৰত আৰু ঠাইডোখৰৰ নাম হ'ল গাইজ ভূৱনেশ্বৰ ভেলী পিকনিক স্পট বুলি আছে গুগলত আপোনালোকে চাৰ্চ কৰিলে পাই যাব আৰু মোৰ পিছত দেখি চাব পাৰে কি ধুনীয়া ঠাইডোখৰ না ভাল লাগছে তো এতিয়া কথাটো হ'ল গাইজ যিটো আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ যে মই কিবা এটা বানে খাম যদি ভাল ঠাইডোখৰ পাম এতিয়া গাইজ মই ধুনীয়াকৈ পনীৰ বনাম পনীৰ লৈ আহিছিলোঁ তো আপোনালোকক ধুনীয়াকৈ পনীৰ বনাই দেখি আছোঁ আৰু সেই পনীৰ এতিয়া খাম গাইজ আৰু ৰুটি চুটি লৈ আহিছোঁ মই বাকী ঠাইডোখৰ একবাৰ আপোনালোকক মই ধুনীয়াকৈ দেখাই দিওঁ একবাৰ চাই লওক আপোনালোকে ঠাইডোখৰৰ স্পেচিয়েল কি গম পাই না চাওক পুৰা পাহাৰ আছে পাহাৰে আৱৰি ধৰিছে আৰু পাহাৰৰ ওপৰত বোলে গাইজ কিবা এটা মন্দিৰ আছে শিৱৰ বাকী ইফালে আছে আপোনালোকৰ নদী এই নদী এটা বৈ গৈছে নদীৰ নাম মই নাজানো ইয়াৰে লোকেল কোনোবা থাকিলে মই হয়তো আপোনালোকক কৈ দিলোঁ হয় কি নদী এইটো বাকী নদী আছে ইফালে আছে পাহাৰ আৰু ইফালে বম এৰিয়া ইয়াতে আপোনালোকে ধুনীয়াকৈ খানা চানা খাব পাৰিব এই সেইটো চাইডত গাইজ কোনোবাই খানা চানা পিকনিক চিকনিক খাইয়ে আছে চোলা কোনোবাই বনাই থৈয়ে গৈছে তো ইয়াৰ পৰা মই চোলা বানাই ল'ম ঠিক আছে টেনশ্যন নাই খৰি আছে ইয়াত টেনশ্যন নাই আৰু পনীৰ আছে এতিয়া ধুনীয়াকৈ চব বানাওঁ আৰু আপোনালোকক দেখাম মছলাদাৰ পনীৰ বনাম গাইজ আজি আৰু গাইজ পিকনিক চিকনিকত আহিলে গাইজ অলপ ফলকানে আহিব লাগে এডভান্স আহিব লাগে মই মানে বহুত দেৰিকৈ আহিলোঁ এতিয়া বাজে আঢ়ৈটাই আৰু আঢ়ৈটা বজাত এতিয়া গাইজ মই জুই ধৰিম বানম খাম কেতিয়া কি কৰিম কেতিয়া ঘূৰি যাম ইমান দূৰ জেগাত আছোঁ আৰু লগতে গাইজ আত্ৰাতে মই চব বস্তুৱে বাঢ়ি গৈছোঁ ডেছলাই অনা নাছিলোঁ তো এই তাৰ পৰা যাই লাইটাৰ এটা খুজি আনিলোঁ তাহাঁতেও ডেছলা নাই তো লাইটাৰ দি জুইকুৰা ধৰোঁ পটাপট বানং তামাম ভোক লাগছে তো গাইজ চাওক কি ধুনীয়া ফ্ৰেছ পনীৰ লৈ আহিছোঁ মই একদম বঙাইগাঁৱৰ পৰাই পিঁয়াজ চিয়াজ আলু চালু এইগিলা কেলে ল'লোঁ জুইকুৰা উঠাই লৈছোঁ কিবাকৈ ঘৰৰ পৰা লৈ আহিছিলোঁ পেন গাইজ একলা একলি বৰ কষ্ট হয় এইগিলা কৰিব নোৱাৰি মানুহ লাগে এটা তথাপিও আজি চলো এটা মানে এক্সপিৰিয়েঞ্চ লৈছোঁ একলা একলি কেম্পিং কৰিলে বা এই কৰিলে কেনে লাগে সেইটো এটা এক্সপিৰিয়েঞ্চ লৈছোঁ কিন্তু এটা বেয়া হ'ল এই ৰ'দটো কচি দে কাৰণ গাছৰ তলত বহা নাই প্ৰথমে আমি পনীৰ সি ভাজি ল'ম মানে কেৰাহী পূৰা গৰম হৈ গৈছে গাইজ সেইকাৰণে তেল দি লৈছোঁ ভনা ভন ভাজা খাব তো পিঁয়াজ চিয়াজকেইটা কাটি লওঁ গাইজ তো পনীৰকেইটা ভাজা হৈ গৈছে গাইজ চাব পাৰি ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া নমাই লওঁ সুন্দৰ ভাজা হৈছে কিন্তু ক'লোঁ আপোনালোকক আজি বানম কিন্তু পনীৰ কাৰী গাইজ চামুচটো সৰু হৈছে অলপ বেছিকৈ নাহে জ্বালা দি লৈছোঁ পিঁয়াজ চিয়াজ ভাজি লওঁ দি ৰ'দ পচি কিন্তু গাইজ ক'লোঁ আপোনালোকক ৰ'দ পচি গৈছোঁ
এটা পিঁয়াজ ধুনীয়াকৈ ভাজা হৈ গৈছে গাইছ এটা আলুকেইটা দি ল'ম এই বছৰৰ মোৰ এইটো প্ৰথম পিকনিক ব্লগ আৰু যদি আপোনালোকে বিচাৰে আৰু বানাম আৰু যদি এই ভিডিঅ'টোত মনে বিচৰা ধৰণে যদি মই ভিউজ পাওঁ আৰু যদি আপোনালোকে মৰম দিয়ে আৰু বানাব ইচ্ছা যাব গাইছ আৰু ধুনীয়া ধুনীয়া জাগাত যাম ধুনীয়া ধুনীয়া জাগা আপোনালোকক দেখুৱাম য'ত এই বছৰ আপোনালোকে পিকনিক খাব পাৰিব আৰু বাকী গাইছ মই ভাবি আছোঁ এটা নতুন চিৰিজৰ কথা কেম্পিং মানে টেণ্ট কিনিম বুলি ভাবছোঁ টেণ্টটো কিনিম গাইছ হৈ কিন্তু ভিডিঅ'কেইটাত যদি ভিউজে নাহে যদি আপোনালোকে নাচয় তো টেণ্টটো কিনিও লাভৱান নাই না তো টেণ্ট কিনিম বুলি ভাবছোঁ যদি আপোনালোকে ভিডিঅ'ত ধুনীয়াকৈ শ্বেয়াৰ কৰে মৰম ছাপৰ্ট দিয়ে আৰু ভিউজ আনি দিয়ে তো মই টেণ্ট কিনিম আৰু ধুনীয়াকৈ কেম্পিং কৰিম তাতে কেম্পত যাম কেম্প বানম তাতে জুই চুই জ্বলাম খানা চানা বানম আৰু আপোনালোকক দেখুৱাম এটা ধুনীয়া বেলেগ পৰিৱেশ হ'ব গাইছ যদিহে আপোনালোকে বিচাৰে তেতিয়াহে মই টেণ্টটো কিনিম আৰু ভিডিঅ'কেইটাত ভিউজ আহিব লাগিব গাইছ নহ'লে ভিউজ নাহিলে এনেও মিছা মিছি পইচা খৰচ কৰি লাভ নাই না এনেওতো বহুত পইচা খৰচ কৰি আছো ইউটিউবৰ নামত গাইছ কিন্তু ইউটিউবৰ পৰা 1 টকাও পোৱা নাই এতিয়ালৈকে বাকী আপোনালোকৰ মৰম আশীৰ্বাদ থাকিলে গাইছ হ'ব দে কিবা না কিবা এটা হ'ম আৰু বাকী নতুন চিৰিজটোৰ যি কথা ভাবছোঁ আপোনালোকে কি ভাবে মোক কমেণ্ট কৰি ক'লে হ'ল বাকী ইফালে মোৰ জ্বলব গাইছ কথা কওঁতে মই পাহৰি গৈছিলোঁ ইফালে যে মই পনীৰৰ আঞ্জা বনাই আছিলোঁ আলু চালু বৰ সিদ্ধ হ'লে মোটামুটি আৰু চাওক কি ধুনীয়াকৈ জুই কৰা উঠৈছোঁ তো এইগিলাই বানাই আছোঁ গাইছ চাওঁ ৰ'ব কেনে টেষ্টি হয় খাই মই আপোনালোকক কম ভিডিঅ'টো আপোনালোকে চাই থাকিব এতিয়ালৈ যদি চাই আছে আলু সিজিছে দেই অলপ অলপকৈ তো এতিয়া গাইছ বিলাহী দি ল'ম ধুনীয়াকৈ আলু সিদ্ধ হৈ গৈছে গাইছ যিকোনো মানে খানা চানা বানালে না গাইছ অলপ টাইম দি আৰু মৰমত বনাব লাগে বেলেগ সোৱাদ হয় কিন্তু ক'লো গাইছ মনে দি বনাব বেলেগ সোৱাদ হয় বাকী গাইছ মছলা চছলা দি দিছোঁ দিয়ক আৰু কি মছলা দিব লাগে আপোনালোকেতো গমে পাই সেইকাৰণে আৰু দেখোনে এইগিলা মছলা চছলা দিয়া বাকী মছলা চছলা দিয়া হৈছে আৰু ধুনীয়া গ্ৰেভি হৈছে অলপ দেৰিকৈ মই পনীৰখিনি ঢালি দিম ইয়াতে তো গাইছ এতিয়া পনীৰখিনি ঢালি দিম বঢ়িয়া এটা গ্ৰেভি হৈ গৈছে পনীৰ ঢালি দিব লাগে পটাপট আৰু কি ধুনীয়া হৈছে অ' আল্টিমেট খৰ কইৰা হৈছে কিন্তু পনীৰ ভাজোতে গাইছ মজাকৈ ভাজিছোঁ তো পনীৰখিনি ঢালি দিলোঁ ইয়াতে মই কিন্তু তামাম টেষ্টি হৈছে যি আহা চুমেশ্বৰী গন্ধ আহি আছে কিন্তু গাইছ তামাম গন্ধ আহিছে গাইছ মোৰ যিটো পনীৰ ৰেচিপি আছিল পনীৰ বনোৱা হৈ গ'ল ধুনীয়া জেগাত ধুনীয়া পনীৰ বনাইছোঁ গাইছ ये चेक कीजिए आप लोग कि धुनिया হৈছে না কালাৰ চালাৰ খাব লাগিব গাইছ তামাম মছৰি খাম কিন্তু গাইছ ৰুটি আনছোঁ প্লেটত লৈ লৈছোঁ ৰুটি দুখন আৰু ইফালে আছে পনীৰৰ আঞ্জা কি ধুনীয়া পনীৰৰ আঞ্জা হৈছে না চাওক গাইছ এইটো হ'ল মোৰ ডিছ এটা ধুনীয়া লোকেশ্যনত গাইছ খাম মই ৰুটি আৰু পনীৰ খাওঁ দিয়ক আৰু গাইছ বহুত দেৰি হ'ল 3:30 বজাতে মই খাই আহিছোঁ এনে ধুনীয়া পৰিৱেশত নদী বৈ যাই আছে হেৰি মোৰ মানে ফেভাৰেট এইগিলা লোকেশ্যন আৰু এনেকুৱা জেগাত এনেকুৱা খানা লগতে অলপমান গ্ৰেভি ল'ম আৰু গাইছ প্ৰথম বাইটটো আপোনালোকে খাই লওক क्या बात गाइस क्या बनाए है शाबाश কেতিয়াবা নিজৰ শাবাশ দি ভাল লাগে সঁচা কৈছোঁ গাইছ তামাম টেষ্ট হৈছে চুম্মেশ্বৰী 10ৰ ভিতৰত 10 দিছোঁ মই নিজে নাম্বাৰ দিওঁ গাইছ আৰু গাইছ সদায়তো ঘৰত খায়ে থাকোঁ বা আপোনালোকেও সদায় ঘৰত খায়ে থাকে কিন্তু কেতিয়াবা ওলাই আহি এনেকুৱা জেগাত নিজে বানে খাই লৈ যিটো জুতি আৰু যিটো মজা সেইটো বেলেগ গাইছ সেইটো এটা বেলেগ অনুভৱ আপোনালোকে এনেকুৱা জেগাত আহি যেতিয়া বানে খাব তেতিয়া গম পাব সেইটো এটা বেলেগ নেক্সট লেভেল তো গাইছ একলাকে আহি বানে খাই লৈ উঠি এনেকৈ ভিডিঅ' শ্বুট কৰি সম্ভৱ নহয় কিন্তু ভাল লাগিল কিবা এটা বাকী টাইম হ'ল গাইছ 4টাই বাজে সূৰ্য ডুব যাওঁ হৈছে আপোনালোকে চাব পাৰে ছানছেট হ'বই অলপ দেৰিকৈ আৰু ধুনীয়াকৈ জেগাডোখৰ চাফা কৰি দিছোঁ তো আপোনালোকে যদি পিকনিক চিকনিক খাব যায় বা খানা চানা খাব যায় লগৰ লগত তো জেগাখিনি চাফা কৰি ৰাখিব যাতে কোনোবা আহিলে ভাল পায় মানে সেই ডোখৰত বহি কিনে খানা খাবা তো গাইছ পিকনিকৰ বতৰ আহিলে আৰু পিকনিকৰ বতৰত প্ৰথম ভিডিঅ' মই এইটো এৰি দিলোঁ আৰু মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টো তামাম শ্বেয়াৰ কৰিব আৰু মই যিটো কৈছিলোঁ কেম্পিং লাগে না নালাগে যদি কেম্পিং লাগে গাইছ এই ভিডিঅ'টোত তামাম ভিউজ আহিব লাগিব পুৰা শ্বেয়াৰ কৰিব লাগিব আপোনালোকে বাকী গাইছ এনেহেন জেগাত একলাই মানে সেই কেম্পিং পিকনিক চিকনিক কৰি ভাল লাগে লগ থাকিলে ভাল লাগে মই এনেই আহিলোঁ এটা এক্সপিৰিয়েঞ্চ ল'বা আপোনালোকে যদি আহে লগৰ লগত আহিব ফেমিলিৰ লগত আহিব যাৰ লগত আহে মুঠতে লগ হৈ আহিব লগ হৈ আহিলে মানে হাই ধেমালি হয় আৰু পিকনিক চিকনিক খায়ো ভাল লাগে না ভিডিঅ'টো শেষ কৰোঁ গাইছ এইখিনি আছিল ভিডিঅ'টোত যাই পাব লাগিব ঘৰত বহুত টাইম হ'ল বাকী যদি ভিডিঅ'টো গাইছ ভাল লাগিল আৰু আপোনালোকৰ যদি মনত আছে ভিডিঅ'টো পুৰা শ্বেয়াৰ কৰিব লাগিব গাইছ পুৰা ভিউ কৰিব লাগিব কিন্তু লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ধামাকা ভিডিঅ' আহিবা আছেহে আৰু পিকনিকৰ ভিডিঅ' ভাল পাই আছে বাকী ঠিক আছে গাইছ আজি ভিডিঅ'টো ৰাখছোঁ নতুনকৈ যদি কোনোবা চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে লগ পাম আকৌ নতুন ভিডিঅ'ত বাই বাই জয় অসম গাইছ